লুটাই নিলে মোৰ ধুনীয়া ঘৰখন, মহাৰি নিলে মোৰ গুটি ধানৰ ভঁৰাল, উটি গ'ল গৰু গাই গোহালি সৰ্বস্ব, নদীয়েও খহাই নিলে মোৰ। কল কল কিন্তু দেই, কল এয়া এথোক, এইফালে আৰু এয়া এথোক, আকৌ এইফালে এয়া ওপৰখিনি মালিকে কাটি কাটি লৈ গ'ল, বিৰাট চালু আছে। তাৰপিছত আকৌ দেখাইছোঁ, আকৌ এথোক আছে। প্ৰথমে পানী দি লওঁ, চাঞ্চতে দেখাই দিওঁ। এইডোখৰ পৰা আজি কলডিল লৈ গ'লোঁ। এইটো নতুন নতুনকৈ ওলাইছে, হয় সিমান, সেইখিনি খাব, কাটিব পৰা হ'ব। আজি মানে কামৰ সময়তে সিফালে ইফালে কৰি থাকোঁতে লাই শাকৰ গুটিখিনি দেখি পালোঁ। আগতে এবাৰ হেঁচিছিলোঁ, তাৰপিছত ভাবিলোঁ আজি দেখিলোঁ কাম চাম নাই, ভাবিলোঁ আজিও অলপ কোৰ মাৰি মেলি আৰু আজিও হেঁচি দিওঁ। লাই শাক খাই খুব ভাল লাগে, আৰু ইয়াত গাহৰি মাংসও পায়, যিহেতু গাহৰি আৰু লাই শাক, ৱাও, খাই এনেই সুন্দৰ। সেইটো কাৰণে ভাবিলোঁ আজি অলপ হেঁচি দিওঁ। বহুতখিনি আছে, দুই চামমান হৈ যাব, আৰু আজি অলপ হেঁচি দিওঁ, তাকে ভাবিলোঁ। তোমাৰ মৰম খনাহি জীৱন শুৱনি কৰা যেন চিনাকি ফুলৰে পাহি। তোমার বুকুর হরখ তোমার খেলেঙি লগা সুমার পরখ থকি বাথো তোমার বুকুর হরখ। এই জীবন সফল করি বাজি রয় সেই গীতৰ বাহি। আমাৰ একদম শাক মজা, এফালে লাই শাক লগাই আছো, আকৌ সেইফালে ধুনীয়া চব্জি এটা পাই গৈছো। যেন চিনাকি ফুলৰে পাহি। তুমি কৰি দেখাম। গুচাই দিলা এইখিনি ন? সেইটো কাটলে অফ কৰি নাকি? একদম বহুত গৰম উঠিলে, ভাতটো খাই লওঁ, গাটো ধুই ল'লোঁ, তাৰপিছত শুই থাকোঁ। এতিয়া বুজিলে 1:06 আৰু উঠিম 6:06। বাই বাই। উঠি গ'লোঁ, একদম 6:20 হৈ গ'ল,
চিধাই পিছফালে বাৰীলৈকে যাওঁ, মানে তাত লাই হেঁচিছিলোঁ তো, পানী দি আহোঁগৈ। আকৌ লাইটটো বন্ধ কৰি দিওঁ। গা পা ধুই ল'লোঁ, চিধাই মানে এইফালে ডিউটি চাই মনে মনে প্ৰথম পিছফালে গৈ আহোঁ, পানী দি লগে হয় নাই, তেতিয়া সোনকালে খাব পাম। এইফালে পাইপডাল খুলিলেও পানী গৈ আছে পিছফালে, পানী চানী আইও চপল পিন্ধি নাহিলোঁ, বেয়া বিষাইছে। এইফালে নিগনি পাই গ'লো। কল কিন্তু দেই, কল এয়া এথোক, এইফালে আৰু এয়া এথোক, আকৌ এইফালে এয়া ওপৰখিনি মালিকে কাটি কাটি লৈ গ'ল, বিৰাট চালু আছে। তাৰপিছত আকৌ দেখাইছোঁ, আকৌ এথোক আছে। প্ৰথমে পানী দি লওঁ, চাঞ্চতে দেখাই দিওঁ। এইডোখৰ পৰা আজি কলডিল লৈ গ'লোঁ। এইটো নতুনকৈ ওলাইছে, হয় সিমান, সেইখিনি কাটিব পৰা হ'বই। প্ৰথমে আমাৰ লাই শাকত পানী পাইপডালে দি লওঁ, প্ৰথমে ছিটিয়াই লওঁ এনেকৈ, তেতিয়াহে মানে সোনকালে খাব পাম ন। ইয়াৰ আগতে লগাইছিলোঁ, কমেও মানে 7-8 মাহ হৈ গ'ল। ইয়াতকৈতো ডাঙৰকৈ লগাইছিলোঁ, কোৰ মাৰি কিনে 2 খাব পালোঁ। মানে মোৰ লগৰ এটা আছিলে তাত, এতিয়া বেলেগ বাৰু, সি ক'লে একদম খাই দিওঁ। সি মানে সদায় ৰাতিপুৱা একদম আইও বহুত পৰুৱা আছে, মানে পিটিকা বহুত খায় মানে লাই পুলি লৈ কিনে। এতিয়া নাজানো, এইবাৰ কিন্তু কেইসাঁজৰ খাব পাব নাজানো। পানী ছিটিয়াই লওঁ আৰু প্ৰথমে ছিটিয়াই আছোঁ। আন্ধাৰ, মানে ইমান আন্ধাৰ হৈ গ'ল। এতিয়া আছোঁহি, ধুনীয়া ধুনীয়া বতাহ খাব আছোঁহি। ক'ত আছোঁহি জানেনে? দেখাই আছোঁ। মানে কি হ'ল, ইমান আন্ধাৰ, কি মোবাইলটো বেয়াই নে কিনো? ৰ'বা লাইটটোৱে জ্বলাই লওঁ এইটো। মানে মানুহে চাই হাঁহিব দেখোন। মানে এইটো সময়ত আমি সদায় সাগৰ আহোঁ, সদায় আহোঁ, আৰু ইমান ধুনীয়া ধুনীয়া বতাহ কৈছোঁ নহয়, ৱাহ কি মজা বতাহ। এতিয়াও কি সুন্দৰ, মানুহখন চাই আছে, এইটো কি কৈ আছে লাগিব। আহি গ'লোঁ সাগৰৰ পৰা, বহি আছোঁ এতিয়া, এনেই পাৰ কৰি আছোঁ আৰু। মুঠতে আৰু পাৰ কৰি একদম 30 তাৰিখ, 4 তাৰিখ, 5 তাৰিখ পাৰ হ'ব লাগে। আজি কেই তাৰিখ? 21 তাৰিখ। মুঠতে আৰু 5 তাৰিখলৈকে বহি পাৰ কৰি থাকিব লাগে। মুঠতে পে'মেণ্ট ল'ব লাগে আৰু। আমনি লাগি গৈছে আৰু। হৈ যাব, বন্ধ কৰি দিম। কিমান মোবাইল চাবি, মোবাইল চাইও আমনি লাগিছে। এইটো মোবাইল গৰম হৈ গৈছে, মানে এইটো গৰম হৈ গ'ল, আকৌ এইটো ল'লোঁ, আকৌ এইটো গৰম হ'ব, দেখোন আকৌ এইটো দুটা মোবাইল লৈ আছোঁ, এটাতো ৰিচাৰ্জ নাই। ৱাইফাই ফ্ৰী পাওঁতো ইয়াত, সেইটো কাৰণে ৰিচাৰ্জ কৰিবৰ কাৰণে দৰকাৰ নাই। সেইকাৰণে বিন্দাছ ৱাইফাই ইউজ কৰি মোবাইল গৰম কৰি দিওঁ।
বাই বাই